সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি বিশ্ব বাইচাইকেল দিৱস উদযাপন কাৰ্বি আংলঙৰ ডিফু ৰংফাৰপে ৰংপে প্ৰতিমূৰ্তি সমীপৰ পৰা মাঞ্জালৈ কৰা বাইচাইকেল ৰেলীত ৩০ৰো অধিক যুৱকৰ অংশগ্ৰহণ। পৰিৱৰ্তনকামী বিজেপি চৰকাৰে পৰিৱৰ্তনৰ নামত দিছে কণাহাহক পতান ধান। যোৱা ২৩ জুনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিষ্ঠা দিৱসত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৰা শিলান্যাসৰ নামত এইবেলি ২৩ জুনতো নপৰিল এটুকুৰাও শিলগুটি। নমস্কাৰ, অসমীয়া প্ৰাইম টাইম বাতৰিত মই পৰশজ্যোতি শৰ্মাই স্বাগতম জনাইছোঁ। এতিয়া আগবাঢ়িছোঁ প্ৰথমটো বাতৰিলৈ। সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি কাৰ্বি আংলঙৰ ডিফুটো সোমবাৰে উৎসাহপূৰ্ণভাৱে উদযাপন কৰে বিশ্ব বাইচাইকেল দিৱস। ডিফুস্থিত কাৰ্বি আংলং চাইকেলিং ক্লাবৰ উদ্যোগত ডিফুৰ ৰংফাৰপে ৰংপে প্ৰতিমূৰ্তিৰ সমীপৰ পৰা মাঞ্জালৈ উলিওৱা হয় চাইকেল ৰেলী। বিশ্বৰ বজাৰত পেট্ৰল ডিজেলৰ বৰ্ধিত মূল্যৰ বিপৰীতে বাইচাইকেলেৰে দৈনন্দিন জীৱন যাত্ৰাৰ সমান শৰীৰৰ বাবে উপকাৰী তথা বিশ্ব পৰিৱেশ প্ৰদূষণৰ বাবে প্ৰতিহতৰ বাবে উপযুক্ত বাহন বাইচাইকেল। এই ধৰণৰ লক্ষ্য আগত ৰাখি সমগ্ৰ বিশ্বই পালন কৰে বিশ্ব বাইচাইকেল দিৱস। আৰু বিশ্বই পালন কৰা বাইচাইকেল দিৱসৰ সৈতে সংগতি ৰাখি কাৰ্বি আংলং চাইকেলিং ক্লাবে নিজা ববীয়া উদ্যোগত আজি পালন কৰে বাইচাইকেল দিৱসৰ কাৰ্যসূচী। Bicycle day long pasti tahun sidak difu nilitum DJYM East Karbi Anglong District Committee lapente dak Karbi Anglong Cyclist Club do laptumben cirap situ pensi pini nilitum cycling day World Cycling Day bangke program nubi lo lapente so de penapi nilitum alang litum hadak pen itu destination mate kipali na yadim do ala samanjaan si hadakan pale desi Cibang pen, masuk pen nilitum ilong dim daring dari cingrum tu ko, ada citom musim nilitum masap so sita mepu, kecu terakhir kecil sehat dan ini sab so cujun tu ko lah sebab si nilitum aku cekak tu ko. World Cycling Day long bang ko ana tum participate tu lah. World Cycling Day long pen nilitum keceng masih laporan tu ke nilitum bangrum edun ini lo atau anu pen tadi ke bangi polo sita me keceng ani masih nilitum bang kongkep likep an si nilitum bangrum nilicol lo. এই কাৰ্যসূচীত পূব কাৰ্বি আংলং বিজেপি যুৱ মৰ্চায়ো সদল বলে সহযোগ কৰে। কেমেৰা পাৰ্চন ষ্টেফান টেৰন, কাট নিউজ। আগন্তুক ২৩ জুনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু যোৱা ২৩ জুনত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনটোতে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ডিফুৰ সমীপত মাটিপুঙত কেইবা কোটি অধিক নিৰ্মাণ কাৰ্যৰ বাবে শিলান্যাস কৰিছিল আৰু সেই শিলান্যাস কৰাৰ পিছত আজি এবছৰে মাথো শিলান্যাসে হৈ থাকিল। নিৰ্মাণৰ নামত নপৰিল আনকি এটুকুৰাও শিলগুটি। এটা বছৰে পৰিৱৰ্তন আনি দিয়াৰ নামত বিজেপি চৰকাৰে দিলে মাথো কণাহাহক পতান ধান। এয়া আপোনালোকে প্ৰত্যক্ষ কৰিছে যোৱা ২০১৮-১৯ বৰ্ষৰ বাবে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ বিজেপি চৰকাৰে কৰা কেইবাটাও শিলান্যাস। ডিফু মাটিপুঙত শিলান্যাস কৰিছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাল্টি ষ্টৰেজ বিল্ডিঙৰ বাবদ ৮,৫০,০০০, পৰিষদৰ গেষ্ট হাউচ নিৰ্মাণৰ বাবদ ২,২,০০,০০,০০০, ছেমছন সিং ইণ্টি শ্বপিং মলৰ বাবদ ১,৫৩০,০০,০০০, গাহৰি আৰু কুকুৰা পালনৰ প্ৰশিক্ষণ তথা পৰিদৰ্শন বাংলোৰ বাবদ ১,২০,০০,০০০ টকা। কেইবা কোটিৰ অধিক নিৰ্মাণ কাৰ্যৰ বাবদ যোৱা বছৰতে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু অসম পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙৰ উপস্থিতিত মুখ্যমন্ত্ৰী সোণোৱালে কৰিছিল এইসমূহ শিলান্যাস। কিন্তু আজি এটা বছৰে সেই বৃহৎ পৰিমাণ ব্যয়ৰ নামত এটা শিলগুটিও পেলোৱা পৰিলক্ষিত নহ'ল। সততে প্ৰায় প্ৰতিটো মেলে মিটিঙে কেৱল পৰিৱৰ্তন আৰু বিকাশৰ কথা কোৱা বিজেপি চৰকাৰে এইবেলি ৬৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ দিনা আৰু কি উন্নয়ন তথা নিৰ্মাণৰ বাবে কিমান শিলান্যাস কৰিব সেয়া লক্ষণীয় হ'ব। ব্যুৰ ৰিপৰ্ট, কাট নিউজ। বিগত বছৰসমূহৰ দৰে এইবেলিও কাৰ্বি আংলং জিলাৰ হাওৰাঘাটৰ এক অন্যতম ব্যৱসায়িক প্ৰতিষ্ঠান MK ফাৰ্মৰ উদ্যোগত স্থানীয় নগেন বৰ্মন সুৱৰ্ণী সাংস্কৃতিক ভৱনত দেওবাৰে এক গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত আয়োজন কৰা হয় কৃতি শিক্ষাৰ্থীক লৈ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান।
সাংবাদিক ৰূপক দাসে আধৰা এই অনুষ্ঠানটি বন্তি পৰ্যটনেৰে শুভাৰম্ভ কৰে ডক্টৰ নিগমানন্দ মাইথাৰে। এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠানৰ সত্য প্ৰকৃত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীয়ে উত্তীৰ্ণ হাৰুৱাঘাটৰ 3 আৰু 4 নম্বৰ ৱাৰ্ডৰ কৃতি শিক্ষাৰ্থীৰ লগতে হাৰুৱাঘাট পৰীক্ষা কেন্দ্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ প্ৰাপ্তি প্ৰণামী শইকীয়াকো সম্বৰ্ধনা জনোৱা হয়। মুঠ 30 গৰাকী ছাত্ৰ ছাত্ৰীক একোখনকৈ ফুলাম গামোচা, প্ৰশস্তি পত্ৰ, স্কুল বেগ আৰু কিতাপ প্ৰদান কৰা হয়। অনুষ্ঠানত শিক্ষাবিদ ভৱেশ ৰাজবংশী, সমাজ সংগঠক সাগৰ দাস, নগৰ সমিতিৰ অধ্যক্ষ প্ৰতাপ সন্দিকৈ, সমাজকৰ্মী মঞ্জু বৰা প্ৰমুখ বহুকেইজন লোক আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকে। উল্লেখ্য যে ছাত্ৰ সংগঠনে গিজগিজাই থকা হাৰুৱাঘাটত এটা ব্যৱসায়িক প্ৰতিষ্ঠানে ছাত্ৰ ছাত্ৰী উত্তৰণৰ বাবে লোৱা এনে পদক্ষেপৰ বাবে ফাৰ্মাচিষ্টৰ স্বত্বাধিকাৰী পিকলু চাহক উপস্থিত অতিথিসকলে নিজ নিজ ভাষণত শলাগ জ্ঞাপন কৰে। লক্ষণীয় কথা যে সময়ে সময়ে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ ছাত্ৰীকো বিশেষভাৱে সহায় আগবঢ়াই আহিছে এই ফাৰ্মাচিষ্টৰ স্বত্বাধিকাৰীয়ে। ফুলনিৰ পৰা বীৰেন গোৱালা, কাট নিউজ। সময় হৈছে এটি চমু বাণিজ্যিক বিৰতিৰ। Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield, Rongkhelan, near Don Bosco School Depot, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ। বাইদি বেটো কমলাৰটো খাইছিলি না আনাৰসৰটো? পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ। কাঞ্চ জুচ খাওক, জীৱনৰ মজা লওক। কাঞ্চ জুচ। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়া। সমগ্ৰ বিশ্বৰ লগতে সংগতি ৰাখি ৰাজ্যৰ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ হাৰুৱাঘাট, দেনগাঁও আৰু বৈঠালাংছতো শুক্ৰবাৰে পালন কৰা বিশ্ব ধঁপাত বিৰোধী দিৱস। এই উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত হাৰুৱাঘাটত উলিওৱা হয় এক শোভাযাত্ৰা। হাৰুৱাঘাট শংকৰদেৱ বিদ্যা নিকেতন, হাৰুৱাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়, হাৰুৱাঘাট নগৰ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় আৰু হাৰুৱাঘাট ইংৰাজী মাধ্যমিক বিদ্যালয় আদি কৰি অঞ্চলটোৰ বিভিন্ন বিদ্যালয় সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে অংশ লোৱা এই সমদলে সমগ্ৰ হাৰুৱাঘাট নগৰ পৰিভ্ৰমণ কৰে। ধঁপাত বিৰোধী শ্লোগানেৰে সকলোকে ধঁপাত জাতীয় ৰাগিয়াল দ্ৰব্যৰ পৰা আঁতৰি সুস্থ সমাজ গঢ়িবলৈ আহ্বান জনায়। আজি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ হাৰুৱাঘাট ইউনিটৰ পৰা এটা ৰেলী এটা অৰ্গেনাইজ কৰা হৈছে ৱৰ্ল্ড নো টবাকো ডে কাৰণে। পুৰা ৱৰ্ল্ডৰ ডে চেলিব্ৰেট কৰিছে। এইটো কাৰণে আজি আমি হাৰুৱাঘাটৰ ডেটো চেলিব্ৰেট কৰিছোঁ। আমাৰ এইটো মেছেজ দিব বিচাৰিছোঁ যেন য়ং জেনেৰেশ্যনে যেন টবাকো, গুটকা, এলকহল এইবিলাকৰ পৰা যেন দূৰ থাকে। বিকজ এইবিলাকৰ পৰা বহুত বেমাৰ আজাৰ হৈ আছে আৰু আমাৰ পৰিৱেশটো বেয়া হৈ আছে। সেইকাৰণে আমি বিচাৰোঁ যেন যিমান য়ংষ্টাৰ আছে চব আমাৰ লগত আহি পিনে জইন হৈ পিনে যোগদান দি পিনে এই বস্তুটো চেঞ্জ কৰিব লাগে। হাৰুৱাঘাটৰ পৰা গৌতম চন্দ্ৰৰ ৰিপৰ্ট, কাট নিউজ।
বোকাজান খেলপথাৰত যোৱা 30 মে'ৰ পৰা অনুষ্ঠিত CRPFৰ হকী টুৰ্ণামেণ্ট 1 জনত সফল সামৰণি পৰে। সামৰণি অৰ্থাৎ ফাইনেল খেলত 36 BN CRPF আৰু 155 BN CRPFৰ মাজত অৱতীৰ্ণ হয়। 155 BN CRPFে 5-1 গলৰ ব্যৱধানত 36 BN CRPFক পৰাস্ত কৰি বিজয়ী হয়। উল্লেখ্য যে এই হকী টুৰ্ণামেণ্টখনত মুঠতে 6টা দলে অৱতীৰ্ণ হয়। দলকেইটি হৈছে 20 BN CRPF, 30 BN CRPF, 36 BN CRPF, 119 BN CRPF, 142 BN CRPF আৰু 155 BN CRPF। 1 জুনৰ চূড়ান্ত টুৰ্ণামেণ্টখনত 36 BN CRPF আৰু 155 BN CRPFৰ মাজত তীব্ৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। যদিও খেলখনত 155 BN CRPFে 5-1 গলৰ ব্যৱধানত 36 BNক হৰুৱাই চূড়ান্ত বিজয়ী হয়। উল্লেখ্য যে হকী টুৰ্ণামেণ্টৰ ফাইনেল খেলত খটখটি DIG DS বেনে মুখ্য অতিথি আৰু 155 BN CRPFৰ CO মুকেশ ত্যাগীয়ে সন্মানীয় অতিথি হিচাপে উপস্থিত থকাৰ উপৰিও দৈনিক পূৰ্বোদয় সাংবাদিক তথা বোকাজান মহকুমাৰ সাংবাদিক সন্থাৰ সভাপতি প্ৰশান্ত কুমাৰ মিশ্ৰ প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকি হকী টুৰ্ণামেণ্টখন ফাইনেল খেলখন উপভোগ কৰে। বোকাজানৰ পৰা আনন্দ ৰাঙৰ ৰিপৰ্ট কাট নিউজ। আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ। ধন্যবাদ।